নমস্কাৰ PM জ্ঞানলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আমি অসম তথা ভাৰত চৰকাৰৰ সকলো কম্পিটিটিভ এক্সামৰ কাৰণে এনচাইন ইণ্ডিয়ান হিষ্ট্ৰীৰ এটা ইম্পৰ্টেণ্ট পাৰ্ট ইণ্ডাছ ভেলী চিভিলাইজেশ্যন অৰ্থাৎ সিন্ধু উপত্যকা সভ্যতাৰ বিষয়ে আলোচনা কৰিম। তেনেহ'লে আহক আজিৰ এই ভিডিঅ'টি আৰম্ভ কৰোঁ। সিন্ধু উপত্যকা সভ্যতা বুলি কোৱাৰ লগে লগে মনৰ প্ৰশ্ন হয় যে সভ্যতা মানেনো কি? সভ্যতা মানে হ'ল কোনো জাতি, দেশ বা যুগৰ উন্নত বা বিকাশপ্ৰাপ্ত জীৱন যাপনৰ পদ্ধতি। আপোনালোকে জানেই যে আগতে মানুহে অতি নিম্ন মানদণ্ডৰ জীৱন যাপন কৰিছিল। তেওঁলোকে গছৰ খুৰুং, পৰ্বতৰ গুহা আদিত বসবাস কৰিছিল আৰু তেওঁলোকে জীৱ-জন্তুৰ চিকাৰ কৰি খাদ্যৰ যোগাৰ কৰিছিল। তেওঁলোকে ইঠাইৰ পৰা আন ঠাইলৈ ঘূৰি ফুৰিছিল। লাহে লাহে জুইৰ আৱিষ্কাৰ হ'ল, চকাৰ আৱিষ্কাৰ হ'ল আৰু তেওঁলোকে পশুপালন, খেতি-বাতি আদি কৰিবলৈ শিকিলে। সেয়েহে তেওঁলোকে একে ঠাইতে নিগাজিকৈ বাস কৰিবলৈ ধৰিলে আৰু কালক্ৰমত নগৰ চহৰো গঢ়ি উঠিল। আজিৰ পৰা প্ৰায় ৪৫০০ বছৰ আগতে পৃথিৱীৰ ভিন ভিন প্ৰান্তত নগৰসমূহক কেন্দ্ৰ কৰি কেতবোৰ নগৰীয়া সভ্যতাৰ উত্থান হৈছিল, যাৰ বেছিভাগেই নদীৰ পাৰত গঢ়ি উঠিছিল। যেনে সিন্ধু নদীৰ পাৰত সিন্ধু সভ্যতা, নীল নদীৰ পাৰত মিছৰীয় সভ্যতা, ইউফ্ৰেটিছ আৰু টাইগ্ৰিছ নদীৰ পাৰত বেবিলনীয় সভ্যতা, হুৱাংহো আৰু য়াংচিকিয়াং নদীৰ পাৰত চীনা সভ্যতা ইত্যাদি। আৰু আজি আমি আলোচনা কৰিম সিন্ধু সভ্যতা। সিন্ধু সভ্যতাই কোনছোৱা সময়ক নিৰ্দেশ কৰে? সেই সময়ছোৱা হৈছে ২৫০০ BC পৰা ১৭৫০ BC। মনত ৰাখিব, এই সময়ছোৱা অতিকৈ নিৰ্ভৰযোগ্য সময় বুলি গণ্য কৰা হয়। ইয়াত আপোনালোকে এটা কথা মন কৰিছেনে যে সিন্ধু সভ্যতাৰ সময়ছোৱাত ডাঙৰৰ পৰা সৰুলৈ কিয় কমি গৈছে? সাধাৰণতে বছৰবিলাক বাঢ়িহে যায়, ইয়াতে যে কমিহে গৈছে কিয়? ধৰি লওক, আমি যদি চাব যাওঁ, অসমৰ মুখ্যমন্ত্ৰী তৰুণ গগৈৰ কাৰ্যকাল আছিল ২০০১ চনৰ পৰা ২০১৬ চনলৈ। সেইফালৰ পৰা চাবলৈ গ'লে এই সময়ছোৱাটো সৰুৰ পৰা ডাঙৰলৈ বাঢ়িয়ে যাব লাগিছিল, কিন্তু ডাঙৰৰ পৰা সৰুলৈ কিয় কমি গৈছে? আপোনালোকে বাৰু কেতিয়াবা ভাবি চাইছেনে কিয় এনেকুৱা হয়? আপোনালোকে যদি এই বিষয়ে জানে তেন্তে খুবেই ভাল কথা, আৰু যিসকলে নাজানে তেওঁলোকক মই আজি এই বিষয়ে ক্লিয়াৰ কৰি দিছোঁ। চাওক, আমাৰ যি বৰ্ষ বা চন গণনা কৰা হয় সেইটো ভগৱান যীশুখ্ৰীষ্টৰ জন্মৰ ওপৰত ভিত্তি কৰি নিৰ্ণয় কৰা হয়। যীশুখ্ৰীষ্টৰ জন্মৰ বছৰটোকে কেন্দ্ৰ কৰি বৰ্ষবোৰ গণনা কৰা হয়। অৰ্থাৎ যীশুখ্ৰীষ্টৰ জন্মৰ বছৰটোৱে হৈছে আমাৰ বৰ্ষ গণনাৰ ভিত্তিবৰ্ষ। যীশুখ্ৰীষ্টৰ জন্মৰ ঠিক পিছৰটো হ'ব ১ খ্ৰীষ্টাব্দ, অৰ্থাৎ যীশুখ্ৰীষ্টৰ জন্মৰ ১ বছৰ পিছত। এনেকৈয়ে পিছলৈ বৰ্ষবোৰ বাঢ়ি গৈ থাকিব, অৰ্থাৎ যীশুখ্ৰীষ্টৰ জন্মৰ বৰ্ষৰ সৈতে ব্যৱধান বাঢ়ি গৈ থাকিব। আৰু বৰ্তমান কিমান খ্ৰীষ্টাব্দ বা চন চলি আছে আমি সকলোৱে জানো, ২০২২, অৰ্থাৎ যীশুখ্ৰীষ্টৰ জন্মৰ বৰ্ষৰ বৰ্তমান ২০২২ বৰ্ষ সম্পূৰ্ণ হৈছে। আকৌ যীশুখ্ৰীষ্টৰ জন্মৰ ঠিক আগৰ বছৰটোক কোৱা হ'ব 1 BC, যাক অসমীয়াত ১ খ্ৰীষ্টপূৰ্ব বুলি কোৱা হয়। BCৰ ফুল ফৰ্ম হৈছে বিফৰ খ্ৰীষ্ট, অৰ্থাৎ যীশুখ্ৰীষ্টৰ জন্মৰ আগৰ। যিমানে বেছি পুৰণি বৰ্ষ হ'ব, যীশুখ্ৰীষ্টৰ জন্মৰ বৰ্ষৰ সৈতে ব্যৱধান সিমানে বাঢ়ি গৈ থাকিব, আৰু যিমানে কম পুৰণি বৰ্ষ হ'ব, যীশুখ্ৰীষ্টৰ জন্মৰ বৰ্ষৰ সৈতে ব্যৱধান সিমানে কমি আহিব। এতিয়া আমি সিন্ধু উপত্যকা সভ্যতাৰ সময়ছোৱা যদি চাওঁ, তেন্তে ইয়াৰ সময়ছোৱা হৈছে ২৫০০ BCৰ পৰা ১৭৫০ BC, অৰ্থাৎ সিন্ধু সভ্যতাই যীশুখ্ৰীষ্টৰ জন্মৰ ২৫০০ বছৰ আগৰ পৰা যীশুখ্ৰীষ্টৰ জন্মৰ ১৭৫০ বছৰ আগৰ মাজৰ সময়ছোৱাক নিৰ্দেশ কৰে। এতিয়া নিশ্চয় আপোনালোকে বুজিব পাৰিছে, গতিকে পুনৰ আমাৰ টপিকটোৰ ওচৰলৈ ঘূৰি আহিছোঁ। সিন্ধু সভ্যতাক সৰস্বতী সভ্যতা, সৰস্বতী সংস্কৃতি আৰু সিন্ধু সৰস্বতী সভ্যতা নামেৰেও জনা যায়। আকৌ সিন্ধু সভ্যতাক হৰপ্পা সভ্যতা বুলিও কোৱা হয়। কিয় কোৱা হয়? কাৰণ সিন্ধু উপত্যকাৰ হৰপ্পা ক্ষেত্ৰখন পোনপ্ৰথমে আৱিষ্কৃত হৈছিল। হৰপ্পা ক্ষেত্ৰখন ১৯২১ চনত 1921ত আৱিষ্কৃত হৈছিল, আৰু এই আৱিষ্কাৰৰ সৈতে জড়িত থকা ব্যক্তিজনৰ নাম আছিল দয়াৰাম সাহানী। মনত ৰাখিব, এই বিষয়ে আগতে এক্সামত কুৱেশ্যন সোধা দেখা গৈছে। আকৌ সিন্ধু সভ্যতাৰ আন এখন উল্লেখযোগ্য ক্ষেত্ৰ হ'ল মহেঞ্জোদাৰো। মহেঞ্জোদাৰো আৱিষ্কাৰ হৈছিল ১৯২২ চনত 1922, আৰু এই ক্ষেত্ৰখনৰ আৱিষ্কাৰৰ সৈতে জড়িত থকা ব্যক্তিজনৰ নাম হ'ল ৰাখাল দাস বেনাৰ্জী, চৰ্টত RD বেনাৰ্জী।
নেক্সট আমি চাম জন মাৰ্শ্বেল হৈছে প্ৰথমজন ব্যক্তি যিয়ে হিন্দুৰ ইংৰাজী প্ৰতিশব্দ ইণ্ডাছ শব্দটো ব্যৱহাৰ কৰিছিল আৰু সেই অনুসৰি হিন্দু উপত্যকা সভ্যতা ইণ্ডাছ ভেলী চিভিলাইজেশ্যন নামেৰে জনা যায়। মনত ৰাখিব কোনে ইণ্ডাছ শব্দটো প্ৰথমে ব্যৱহাৰ কৰিছিল? জন মাৰ্শ্বেল। নেক্সট আমি চাম হিন্দু সভ্যতাৰ বিস্তৃতি। হিন্দু সভ্যতাই সম্পূৰ্ণ পাকিস্তান, আফগানিস্তান, ইৰাণ, যাৰ পূৰ্বৰ নাম আছিল পাৰ্চিয়া আৰু ভাৰতৰ প্ৰায়ভাগ অংশকে সামৰি লৈছিল। হিন্দু উপত্যকা সভ্যতাৰ বৃহত্তম ক্ষেত্ৰখন হৈছে মহেঞ্জোদাৰো আৰু ই ক'ত আছে? পাকিস্তানত। আকৌ হিন্দু উপত্যকা সভ্যতাৰ দ্বিতীয় বৃহত্তম ক্ষেত্ৰখনৰ নাম হৈছে হৰপ্পা। মহেঞ্জোদাৰো আৰু হৰপ্পা দুয়োখনেই বৰ্তমান পাকিস্তানৰ অন্তৰ্গত। লগতে হিন্দু সভ্যতাৰ অন্তৰ্গত ভাৰতৰ বৃহত্তম ক্ষেত্ৰখনৰ নাম হৈছে ৰাখিগড়ি। ৰাখিগড়ি বৰ্তমান হাৰিয়ানাৰ প্ৰদেশৰ অন্তৰ্গত। নেক্সট ইম্পৰ্টেণ্ট পইণ্ট চুৰকাটডা, যি বৰ্তমান গুজৰাট ৰাজ্যৰ অন্তৰ্গত। এইখন হৈছে হিন্দু সভ্যতাৰ একমাত্ৰ স্থান য'ত ঘোঁৰাৰ অস্তিত্ব পোৱা গৈছিল। মনত ৰাখিব হিন্দু সভ্যতাৰ লোকসকলে প্ৰধানকৈ ঘেঁহু, ধান, জৱ ধান, সৰিয়হ, কপাহ, তিল, খেজুৰ আদিৰ খেতি কৰিছিল। এইখিনিতে এটা ইম্পৰ্টেণ্ট পইণ্ট, হিন্দু সভ্যতাৰ লোকসকলে বিশ্বৰ ভিতৰতে পোনপ্ৰথমে কপাহৰ উৎপাদন কৰিছিল। নেক্সট পইণ্ট, হিন্দু সভ্যতাৰ লোকসকলে ষ্ট'ন অৰ্থাৎ শিল, কপাৰ অৰ্থাৎ তাম আৰু ব্ৰঞ্জৰ ব্যৱহাৰ জানিছিল, কিন্তু তেওঁলোকে লোৰ ব্যৱহাৰ নাজানিছিল। মনত ৰাখিব বহুত বেছি ইম্পৰ্টেণ্ট হয়। আপোনালোকক হিন্দু সভ্যতাৰ লোকসকলে কোনবিধ ধাতুৰ ব্যৱহাৰ নাজানিছিল বুলি কুৱেশ্যন সুধিব পাৰে। আগতেও ইয়াৰ বিষয়ে এক্সামবোৰত কুৱেশ্যন সুধিছে। নেক্সট আমি চাম হিন্দু সভ্যতাৰ চহৰবোৰৰ বৈশিষ্ট্য। হিন্দু সভ্যতাৰ নগৰ পৰিকল্পনা সুপ্ৰণালীবদ্ধ আছিল। হিন্দু সভ্যতাৰ যুগত লোকসকলে নিৰ্মাণ কাৰ্যত পোৰা ইটাৰ ব্যৱহাৰ কৰিছিল। সেই সময়ত ভূগৰ্ভস্থ নৰ্দমাৰ ব্যৱস্থাও সুন্দৰভাৱে আছিল, যিটোৰ বৰ্তমান সময়ত অভাৱ দেখা যায়। সেয়েহে আমাৰ মহানগৰ গুৱাহাটীত প্ৰায় কৃত্ৰিম বানপানী হোৱা দেখা যায়। আকৌ হিন্দু সভ্যতাৰ লোকসকলে অনাকাংক্ষিত বিপদৰ পৰা ৰক্ষা পাবলৈ সুৰক্ষিত দুৰ্গও নিৰ্মাণ কৰিছিল। হিন্দু সভ্যতাৰ নিৰ্মাণ কাৰ্যৰ উল্লেখযোগ্য নিদৰ্শন হৈছে মহেঞ্জোদাৰোৰ ৰাজহুৱা স্নানাগাৰ, যিটো অতি উচ্চ মানদণ্ডৰ আছিল। স্নানাগাৰটোৰ মাজত এটা বৃহৎ জলভাণ্ডাৰ আছিল। জলভাণ্ডাৰ মানে পুখুৰী সদৃশ পানীৰ ব্যৱস্থা। এই ভাণ্ডাৰটোৰ পানী লেতেৰা হ'লে সেই পানীখিনি আঁতৰাই পুনৰ নিৰ্মল পানীৰে পুৰাবলৈও সুন্দৰ ব্যৱস্থা আছিল। আকৌ জলভাণ্ডাৰটোত নামি যাবলৈ চাৰিওকাষে চিৰিৰ ব্যৱস্থা আছিল আৰু কাপোৰ কানি সলাবৰ বাবে কাষে কাষে বহুতো সৰু সৰু কোঠালিৰ ব্যৱস্থা আছিল। কিমান এডভান্স আছিলে। নেক্সট আছে ধৰ্ম উপাসনা। হিন্দু সভ্যতাৰ লোকসকলে দুই প্ৰকাৰৰ ভগৱানক বিশ্বাস কৰিছিল। সেয়া হৈছে পশুপতি, যিয়ে পুৰুষ ভগৱানক নিৰ্দেশ কৰিছিল, আৰু মাতৃশক্তি, যিয়ে নাৰী ভগৱানক নিৰ্দেশ কৰিছিল। লিংগ উপাসনাৰ যি ধাৰণা, সেয়া হিন্দু সভ্যতাৰ লোকসকলেই প্ৰথমে আনি দিছিল। কিন্তু হিন্দু সভ্যতাৰ লোকসকলে কোনো ধৰণৰ মন্দিৰৰ নিৰ্মাণ কৰা নাছিল। মনত ৰাখিব। নেক্সট আগবাঢ়িছোঁ ভাষা আৰু লিপিৰ ক্ষেত্ৰত। হিন্দু সভ্যতাৰ লোকসকলে পিক্টোগ্ৰাফিক লিপিৰ ব্যৱহাৰ কৰিছিল, যি লিপি কিছুমান চিত্ৰ আৰু প্ৰতীকৰ সহায়ত নিৰ্দেশ কৰা গৈছিল। নেক্সট পইণ্ট বন্দৰীয় নগৰ। হিন্দু সভ্যতাৰ লোকসকলে জলপথেৰে ব্যৱসায় বাণিজ্য কৰিবৰ বাবে কিছুমান চহৰত বন্দৰ নিৰ্মাণ কৰিছিল। তাৰে কেইখনমান বন্দৰীয় নগৰৰ নাম হৈছে লোথাল, যি বৰ্তমানৰ গুজৰাটত অৱস্থিত। মনত ৰাখিব লোথাল ক'ত অৱস্থিত বুলি কুৱেশ্যন সোধা দেখা গৈছে আগতে এক্সামবোৰত। আন বন্দৰীয় নগৰসমূহ হৈছে চুটকাগেণ্ডৰ, আলাডিনোছ, বালাকাট আৰু কুন্টাচি। নেক্সট পইণ্ট, হিন্দু সভ্যতাৰ লোকসকলে ভেড়া, ছাগলী, বলদ, গাই, কুকুৰ, বাঘ, মেকুৰী, গাহৰি, হৰিণ, কাছ, হাতী, উট, গড় আদি জীৱ-জন্তুৰ সৈতে পৰিচিত আছিল। কিন্তু আপোনালোকে মনত ৰখা দৰকাৰ যে তেওঁলোক সিংহৰ বিষয়ে অজ্ঞাত আছিল। নেক্সট আমি চাম ব্যৱসায় বাণিজ্যৰ ওপৰত। হিন্দু সভ্যতাৰ লোকসকলে মেচোপটেমিয়া বা চুমেৰিয়াৰ সৈতে বৈদেশিক বাণিজ্য স্থাপন কৰিছিল। মনত ৰাখিব, এই বিষয়ে আগতে কুৱেশ্যন অহা দেখা গৈছে। হিন্দু সভ্যতাৰ লোকসকলে কৃষিজাত সামগ্ৰী, কপাহজাত সামগ্ৰী, মৃৎশিল্পৰ সামগ্ৰীসমূহ, মাটিৰ পাত্ৰ, হাতীদাঁতৰ সামগ্ৰী আদি ৰপ্তানি কৰিছিল। আকৌ হিন্দু সভ্যতাৰ সময়ছোৱাত সদাগৰীবাদৰ প্ৰচলন আছিল, অৰ্থাৎ সেই সময়ত সমৃদ্ধিশালী ব্যক্তিসকলে প্ৰশাসন কাৰ্য চলাইছিল বুলি অনুমান কৰা হয়। অৱশেষত পৰৱৰ্তী কালত অহা আৰ্যসকলৰ আক্ৰমণ,
বা নৃশংস জন্তুৰ আক্ৰমণ বা প্ৰাকৃতিক দুৰ্যোগৰ ফলত হিন্দু সভ্যতাৰ অৱনতি হোৱা বুলি অনুমান কৰা হৈছে। আজিৰ ভিডিঅ'টিত ইমানেই আছিলে। নেক্সট পাৰ্টত আমি পৰৱৰ্তী সময়ত উখান হোৱা আৰ্যসকলৰ বৈদিক সংস্কৃতিৰ বিষয়ে আলোচনা কৰিম। সেয়েহে আপোনালোকে পৰৱৰ্তী পাৰ্টৰ নটিফিকেশ্যন পাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি থ'ব। ধন্যবাদ।